Hey, welcome back to my channel. তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। মইতো ভালে একদম জুই। তো আজি একেবাৰে গা পা ধুই কিনে 2মান বজাত ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ। আৰু ভিডিঅ' বনোৱা কথা নাছিল, হ'লেও কিবা এটা মন গ'ল আৰু ভিডিঅ'টো বনাব। তো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু দুপৰীয়াৰ পৰাই। আৰু ৰাতিপুৱা কিমান দেখুৱাম সেইখিনিয়ে মোৰ ডেইলি ৰুটিন। আৰু যেতিয়া চেঞ্জ হ'ব ডেইলি ৰুটিনখন, দিনাৰ পৰাহে আৰু ভিডিঅ' বনোৱা ষ্টাৰ্ট দিম বেলেগকৈ ডেইলি ৰুটিনৰ কাৰণে। আৰু আজি আছে আমাৰ ইয়াত বিহু, আৰু আবেলিলৈকে ভেকচিন প্ৰতিযোগিতা হ'ব, মুকলি বিহু আছে। তো গোটা চাবলৈ মন আৰু তো সেয়ে আৰু ইচ্ছা কৰি আছোঁ, যিহেতু কালি একেবাৰে বতাহ বৰষুণ ইমান ডাঙৰ ডাঙৰ শিল পৰিছে, আৰু কি ক'ম আৰু বহুত ক্ষয়ক্ষতি হৈছে। যি নহওক বাৰু বলকচোন ভিডিঅ'টো আগলৈ কৰি থাকোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকন দবাবলৈ প্লিজ নাপাহৰিব। তো বলক আগলৈ কৰি থাকোঁ। বৰষুণে আহিব যেন পাওঁ, ইমান আন্ধাৰ হৈ আহিছে, একদম ডাৱৰ একদম আকাশখন ডাৱৰ দেখুৱাইছোঁ। চাওকচোন একদম ক'লা হৈ আহিছে। তো বৰষুণটো নাহিলেই হয় আৰু আজি অকণমান সময়ে। যি নহওক বাৰু আহিলেতো ৰখাব নোৱাৰিমেই আৰু সূৰ্য বহুত দিন ধৰি মই একদম বেয়া পাইছোঁ। যি নহওক বাৰু বলক কালে গৈ দিয়ক। আৰু ইয়াত বনি আছে আমাৰ আঞ্জা, আৰু কি বনাইছে চাওঁ ৰ'ব। লাৰিও চাউল কিহৰ আঞ্জা বনাইছে তাকো চাই লওঁ। তো ইয়াত বনি আছে টিকলু যে কঁঠাল পায়, কঁঠালৰ মুচি, সেয়া বনাই আছে আলুৰে। তো আলু মেইন ন আমাৰ অসমীয়া মানুহৰ, তো আলু নহ'লে আৰু জীৱন নচলে আৰু আমাৰ। তো এই কঁঠালৰ এই টুকুৰাকেইটা খাবলৈ আমি ইমান ভাল নাপাওঁ, কিন্তু আলহী লাগিবই। আলু আৰু জোলখিনিৰে খাব পাৰি আৰু। তো সেয়াই আৰু। তো অলপ জুইত বনাইছোঁ, দেখিছেই জুইতে বনাই লৈছোঁ। আৰু অকণমান পানীখিনি শুহি লওক, তাৰপিছত হ'ব দেখুৱাইছোঁ অলপ পিছত। এই চাওকচোন মুখত আঠা লগাই কিনে একদম পূৰা কঁঠালৰ পাত খাই আঠা লগাইছে। এতিয়া মিঠাতেল ঘঁহিব লগা হৈছে তাইৰ মুখখন মেলিব পৰা নাই। তই মোৰ মানসন্মান খেদেহে এৰিবি, মোৰ মুখত আঠা লাগছি তাকো ভিডিঅ' কৰিব লাগে না তই। যা খোজকাঢ়িৰ পৰা, মোৰ লাজ লাগে না মোক দেখি ৰাখা না এনেকৈ। A few moments later. তো এইপিনে আমাৰ ভাত সাজি দিলে মইনা কালি যায়। তো ভাতখিনি খাই লওঁ, বিহু চাব যাব লাগে জল্দি না কি কয়। তো ভাত খাই কিনে লগ পাইছোঁ আৰু। তো আহি পালোঁ দিয়ক আমাৰ পুঠিমাৰি বিহুতলী। তো এইখন হৈছে আমাৰ মুখ্য গেট, আৰু সেইপিনে নাযাওঁ আমি তাৰে চাইডেদি যাম। তো হেন্দি আহিলোঁ। তাৰপিছত এইপিনে চাওকচোন একদম বোকাই বোকা হৈছে আৰু কি ক'ম আৰু। তো এইপিনে মঞ্চ কালিৰ কাৰণে আজি ৰাতিও কিবা এটা আছে বাৰু প্ৰগ্ৰেম, সেইবাবে। তাৰপিছত এয়া মানুহ চাওকচোন, ইমান হোৱা নাই বাৰু, অকণ পিছত আৰু হ'ব। আৰু আমি আহি গ'লোঁ 4জনী, আৰু মানুহ হৈ আছে বাৰু লাহে লাহে। আৰু ইমান চাউণ্ড দেখিছেনে, একো শুনা নাপায় আৰু, হ'লেও এনেই ভিডিঅ'টো কৰি থৈছোঁ আৰু। A few moments later. আৰু এয়া আমি দুইজনী চাওকচোন ক'ত বহিছোঁ, মাটিতে বহি লৈছোঁ একেবাৰে। উপায়ে নাই যে কি কৰোঁ। আৰু ৰখতে আৰম্ভ হ'ল ভেকচিন প্ৰতিযোগিতা। আৰু চাউণ্ডটো চাগে মই ভালকৈ দিব নোৱাৰিম, কপিৰাইট প্ৰব্লেম, বেয়া নাপাব, চৰি তাৰ বাবে। আৰু এয়া লাচিতৰ মূৰ্তি হৈছে। তো একেবাৰে কিমান লৰচৰ নকৰাকৈ থাকিব পাৰিছে চাওকচোন। মই হ'লে নোৱাৰিলোঁহেঁতেন দেই, কিন্তু মোৰ হাঁহি উঠিলেহেঁতেন তাতে। আৰু একেবাৰে লৰচৰ কৰা নাই মূৰ্তিটো, সহজ নহয় কিন্তু দেই। ভাল লাগিল বাৰু চাই। সকলোখিনি ভিডিঅ' কৰা নাই মই, দুই এটা ভিডিঅ' কৰিছোঁ। আৰু এইবাৰ ইমান নাইও প্ৰতিযোগী, কিয় ব'ল নাজানো বাৰু। তো চাই থাকক আগলৈ। আৰু এইবাৰ আহিল দ্বিতীয়টো এটা ডাইনাছৰৰ ভেকচিন কৰিছে। চাওকচোন পৰা একদম ডাইনাছৰৰ নেচাৰটো যেনেকুৱা এটা চাউণ্ডটো একদম মিলি গৈছে। তো মানুহ হ'লেও কিবা এটা ডাইনাছৰ যেনে লাগিছে। চাওকচোন মাছ ওচৰলৈ আহিছে, ভয় লাগে আৰু। পূৰা একেবাৰে ডাইনাছৰৰ নিচিনা কৰিছে।
চাই থাকক আগত তো মুকলি বিহু ষ্টাৰ্ট হ'ল চাই থাকক বেছি মানে পেকপেকে নাথাকোঁ আৰু মই অলপমান চাওক মানে দিছোঁ বাৰু ভিডিঅ' এটা শ্বৰ্ট কৰি লৈছোঁ একেবাৰে চাই থাককচোন মনৰ কথা পাতিব আছে এই টিকলিজনীক চাওকচোন মানে তাই ইমান মানে নাচিব মন গৈছে চাগে নাচনী কেইজনে দেখা পাই তো একেবাৰে মানে মাজত আহি গৈছে তাই এইজনী আইতাকে নে কি হয় মানে দুবাৰ তিনিবাৰমান আহিলে মানে এনেকৈ কি ক'ম আৰু মৰমো লাগে ন আইতাকে আকৌ লৈ গ'ল মানে নাযায় তাৰ পৰা তাই বহুত কান্দিলে ভাবিলে মানে আকৌ দেখুৱাই দিওঁ The next day. আৰু এই পিছদিনা ৰাতিপুৱা একেবাৰে দেৰি হ'ল উঠাত চাহখিনি খাবলৈ লৈছোঁ চাহখিনি খাই লওঁ অ' বা মোক বিস্কুট আৰু নিমকি নিদিয়া নেকি মোক বেয়া পালা নেকি চৰি তেতিয়া কাৰণে প্লিজ দিয়া না এতিয়া চৰি খাবলৈ আহিছোঁ খা এখন আৰু কি নহ'ব এই মানে ইমান বিস্কুট আৰু নিমকিৰ মানে পাগল ক'ৰবাত যদি মানে বিস্কুট আৰু নিমকি এখন দেখিছে হ'ল আৰু মানে ইমান মানে চাই থাকিব আৰু কি ক'ম দেখিলে কেনেকৈ মানে চাই আছিল তাই মোলৈ একেবাৰে নেক্সট দিনা ৰাতিপুৱা চাহ তাহ খাই কিনে আকৌ লগ পাইছোঁ না মোবাইলত চাৰ্জ নাই যিহেতু পৰহি ইমান বতাহ বৰষুণ মানে কাৰেণ্টনো ক'ত থাকিব বহুত তাঁৰ ছিঙিছে কিবা মানে বহুত কিবা কিবি হৈছে তো কাৰেণ্ট নাই তো টিকুটমান সময় আহিছিল বাৰু আহোঁতে মই চাৰ্জ দি ল'লোঁ মোবাইলটো তো কিছু চাৰ্জ হৈ গ'ল আৰু আশা কৰোঁ বিহুৰ ভিডিঅ'খিনি চাই ভালেই পাব আৰু মই বেছি দীঘলীয়া কৰা নাই ভিডিঅ'খিনি বৰ হ'ব পাৰেতো যিহেতু মানে বৰ হয় আৰু মই জানো তো ছুটি কৰি একেবাৰে এডিট কৰি টিকুটমান কৰি লৈছোঁ যিহেতু আপোনালোকে বৰ নহয় যাতে আৰু এতিয়া ভিডিঅ'টো মানে শেষ কৰিব যি আছে শেষ নকৰিলেতো মানে এডিটটো সম্পূৰ্ণ নহ'ব ন সেইবাবে এতিয়া ভাবিলোঁ ভিডিঅ'টো শেষ কৰিয়ে দিওঁ একেলগে তো যি নহওক বাৰু এতিয়াও মানে ফিল্ডত একেবাৰে শুনাই পাইতো বেছি দূৰ নহয় ন আমাৰ তো কালিও মানে কি হ'ল মানে ভিডিঅ' চাই আছোঁ বিহু চাই আছোঁ এটা লাষ্ট আছে মাত্ৰ তেতিয়া মানে বৰষুণ ঢালি দিছে একেবাৰে তো দৌৰি দৌৰি একেবাৰে আহিছোঁ ঘৰত আহি কিনে মোবাইলটো মানে ভিডিঅ'ত কৰা নহ'ল আৰু ইমান মানে জিকিলোঁ এনে টিকুটমান জেগা আমাৰ তাৰ সেইখিনিতে মানে ইমান জিকিছোঁ আৰু ক'বলৈ নাই আৰু তাৰমানে তাৰপিছত আজিও একেবাৰে দেখিছেনে শুনা পাইছে চাগে খেলা হৈ আছে বানপানী দি আছে তো তেতিয়া মানে বানপানী একেবাৰে মানে চিঞৰি আছে মানে ভিডিঅ'টো মই মানে কৰিব পৰা নাই সেইবাবে তো এতিয়া অকণ বন্ধ হৈছে সেইবাবে আকৌ ভিডিঅ'টো কৰিব লৈছোঁ আজি বাৰু ফাংচন আছে যদিহে বৰষুণ নাহে যাম বাৰু তো চিনাক বাৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বাৰু প্লিজ নাপাহৰিব তো আজিলৈ আহিছোঁ মইনা কলিজাসকল বাই বাই তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম মই দেখিছোঁ আকৌ আহিছোঁ আপোনালোকৰ লগত বাই বাই